নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। শক্তি বিভাগত এতিয়া ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে। দীপক কলিতা নামৰ গ্ৰাহক এজনে পোনে পোনে অভিযোগ দিলে ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিষয়টো তাৎক্ষণিকভাৱে নিৰীক্ষণ কৰিবলৈ APDCLক নিৰ্দেশ দিছে বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে তেওঁ নিৰ্দেশ দিছে যে প্ৰয়োজনত গ্ৰাহকজনৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ APDCLৰ বিষয়া কৰ্মচাৰীক। মাৰ্চলৈ বিল আহিছিল অতি বেছি 200 টকা, কিন্তু মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। কেৱল দীপক কলিতাৰেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ ব্যাপক খেলিমেলি। আৰু এনেধৰণৰ খেলিমেলিৰ বাবে এই বিষয়টো তাৎক্ষণিকভাৱে নিৰীক্ষণ কৰিবলৈ APDCLক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰয়োজনৰ ক্ষেত্ৰত গ্ৰাহকৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ APDCLৰ বিষয়া কৰ্মচাৰীক। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰে কংগ্ৰেছে। কংগ্ৰেছৰ লগতে 12টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ৰাজ্যপালক। বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত গৈছিল বিৰোধী ৰাজনৈতিক দলকেইটা। CBIৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী তুলিলে এই 12টাকৈ ৰাজনৈতিক দলে। আমি আপোনালোকক জনাই আছোঁ, জোনমণি ৰাভাৰ মৃত্যুৰ কটকটীয়া তদন্তৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ৰাজ্যপালক সাক্ষাৎ কৰিছে 12টাকৈ বিৰোধী ৰাজনৈতিক দলে। আৰু তেওঁলোকৰ দাবী যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অতি শীঘ্ৰেই পোহৰলৈ অহাৰ। কোন জিলাত হ'ব বৰষুণ? কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমৰা, মানকাছাৰৰ বৰষুণৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আৰু আমি ইতিমধ্যে জনাই যোৱা এই জিলাসমূহত বৰষুণৰ লগতে বতাহ ধুমুহা অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এই তথ্য। এটা এটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ। দেওবাৰৰ পৰা কৰ্ণাটকত আৰম্ভ হ'ব মহিলাৰ বাবে ফ্ৰী বাছ সেৱা। প্ৰতিশ্ৰুতি মানি মহিলাৰ বাবে ফ্ৰী কৰা হৈছে বাছ সেৱা আৰু আৰম্ভ কৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনী প্ৰচাৰত কৰ্ণাটকৰ মহিলাক প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। ইয়াৰ পিছতেই এই বাছ সেৱা মুকলিৰ দিনটোতে নিজেই কণ্ডাক্টৰ হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া। লগতে নিৰ্বাচনী প্ৰচাৰত কৰ্ণাটকৰ জনতাক 5টাকৈ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছ চৰকাৰে। ইতিমধ্যে 5টা প্ৰতিশ্ৰুতিতেই মোহৰ লগাইছে কংগ্ৰেছ চৰকাৰে। আপুনি আৰ্থিক সংকটত ভুগিছে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। এটি বিত্তীয় প্ৰতিষ্ঠান যাৰ নামেই পৰিচয়। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখত এটাই নাম, আৰু সেই নামটোৱে হৈছে বন্ধন বেংক। আজিকালি সকলো শ্ৰেণীৰ সাহস হৈ থিয় দিছে বন্ধন বেংকে। হাজাৰ হাজাৰ লোকক কৰ্মমুখী কৰি তুলিছে এই বেংকে। বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বীৰ পথ। বন্ধন বেংকৰ পৰা ঋণ লৈ বহুলোকে আৰম্ভ কৰিছে উদ্যোগ ব্যৱসায়। বহুতৰে আধৰুৱা সপোন পূৰণ কৰিছে বন্ধন বেংকে। নিবনুৱা সমস্যা আঁতৰোৱাৰ বাবেও বিভিন্ন পদক্ষেপ লৈছে এই বন্ধন বেংকে। আৰু যদিহে কোনো লোকে আৰ্থিক সংকটত ভুগিছে, তেন্তে বন্ধন বেংকৰ পৰা ঋণ ল'বলৈ আহ্বান জনাইছে বন্ধন বেংকৰ কৰ্তৃপক্ষই। এক ব্ৰেকিং নিউজ। অসম তথা উত্তৰ পূৰ্বত বিপৰ্যয়ৰ প্ৰভাৱ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আৰৱ সাগৰৰ পৰা সৃষ্টি হোৱা বিপৰ্যয়ৰ তাণ্ডৱ আৰম্ভ দেশৰ বিভিন্ন প্ৰান্তত। আৰু এই বিপৰ্যয়ে ভয়ংকৰ বিপৰ্যয় আনিছে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ। আগন্তুক 24 ঘণ্টাত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব এই বিপৰ্যয়ে। ঘণ্টাত 40ৰ পৰা 55 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। IMDৰ পাছত আঞ্চলিক বতৰ বিজ্ঞানে সতৰ্কবাণী জাৰি কৰিছে অসম তথা উত্তৰ পূৰ্বলৈ। কোন কোন জিলাত এই সতৰ্কবাণী আমি কিছু পূৰ্বে আপোনালোকক জনাই দিলোঁ সেই জিলাকেইখন। আৰু সেই জিলাকেইখনলৈ আগন্তুক 24 ঘণ্টাত
বতাহ ধুমুহা অহাৰ সম্ভাৱনা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এক গুৰুত্বপূৰ্ণ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ কোনো বিষয়াই উৎকোচ বিচাৰিছে নেকি আপোনাক? দ্বিতীয়ৰ কাৰ্যালয়ত অথবা অন্য কোনো চৰকাৰী কাৰ্যালয়ত আপোনাক উৎকোচ বিচাৰিছে নেকি কোনো বিষয়াই? উৎকোচ বিচৰা লোকসকলক আপুনি মনত ৰাখক আৰু সাৱধানেৰে সেইসমূহ নম্বৰত আপুনি যোগাযোগ কৰক। উৎকোচ কাণ্ডৰ বিৰুদ্ধে চৰকাৰে মুকলি কৰিছে বহুকেইটা হেল্পলাইন নম্বৰ। এইসমূহ নম্বৰ আপুনি মনত ৰাখক আৰু প্ৰয়োজনত আপুনি অভিযোগ দিয়ক এই নম্বৰত। যিকোনো দুৰ্নীতি দেখিলেই তৎক্ষণাৎভাৱে যোগাযোগ কৰক এই নম্বৰত। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুকলি কৰিছে এইকেইটা নম্বৰ। তাৰে ভিতৰত এটা হোৱাটছএপ নম্বৰ হৈছে 6026901243। আমি নম্বৰটো আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, 6026901243। আৰু যদি আপুনি কোনো চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ তুলিব বিচাৰে তেন্তে এই হোৱাটছএপ কৰি এই নম্বৰটোত আপুনি অভিযোগ উত্থাপন কৰিব পাৰে। দুখীয়া পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব হিমন্তৰ চৰকাৰে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। প্ৰধানমন্ত্ৰী আৱাস যোজনা নহয়, এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অসম চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা। এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব প্ৰতিজন দুখীয়াই। সকলো দুখীয়াকে এই আঁচনিত সাঙুৰি লোৱাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ। এক ব্ৰেকিং নিউজ, চৰকাৰে নিষিদ্ধ কৰিছে 14 বিধ ঔষধ। স্বাস্থ্যজনিত কাৰণত নিষিদ্ধ কৰা হ'ল ফিক্সড ড'জ কম্বিনেশ্যন ঔষধ কেইবিধ। কাহ আৰু জ্বৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হয় এই ঔষধ কেইবিধ। 14 বিধ ঔষধৰ ভিতৰতো আছে নিমেচুলাইড আৰু পেৰাচিটামল, এমস্কচিলিন, ব্ৰমেহেক্সিন, ফ্ল'ক'ডাইন, প্ৰমেথাজিন টেবলেট। ড্ৰাগছ এণ্ড কছমেটিক এক্ট 1914 অনুসৰি নিষিদ্ধ কৰা হৈছে এই ঔষধসমূহ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াক লৈ জাৰি কৰিছে এক জাননী। ইয়াৰ পিছতেই 14 বিধ পালি সংমিশ্ৰণৰ ঔষধ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে। ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, ইণ্ডিয়ান অইলে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰন্ধন গেছৰ বহীৰ লগত আধাৰ কাৰ্ড, মোবাইল নম্বৰ লিংক কৰিব লাগিব এতিয়া। আৰু শীঘ্ৰেই ৰন্ধন গেছৰ বহীৰ লগত আধাৰ কাৰ্ড আৰু লগতে মোবাইল নাম্বাৰ লিংক কৰিবলৈ আহ্বান জনাইছে ইণ্ডিয়ান অইলে। শীঘ্ৰেই গেছ এজেঞ্চিত জমা কৰক আধাৰ কাৰ্ড, ৰন্ধন গেছৰ বহী তথা মোবাইল নম্বৰ। আমি আপোনালোকক জনাই আছোঁ, ইণ্ডিয়ান অইলে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, য'ত কোৱা হৈছে ৰন্ধন গেছৰ বহীৰ লগত মোবাইল নম্বৰ লিংক কৰিব লাগিব, লগতে আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰিব লাগিব বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে।